हेलो एवरीवन সকলোকে স্বাগতম জানাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু বেক সাইডে দেখিছেনে এয়া হৈছে মোৰ দেউতাই কৰা পাচলি বাগিচা বহুত বেছিকে নাই কৰা অলপকে কৰিছে আৰু তাকে আজি আপোনালোকক দেখুৱাম কি কিনো ৰুইছে আহক তেতিয়া হলে চাও পাচলি বাগিচাখনত কি কি আছে এয়া চাওক আমাৰ দেউতাই কৰা পাচলিৰ বাগিচাখন আজি এই পাচলি বাগিচাখন আপোনালোকক দেখুৱাম আৰু সেইফালে দেখিছেনে সেইফালে মায়ে এফালে গৰম পানী কৰি আছে আৰু এফালে ধান বানি আছে বৰা ধান বানি আছে এফালৰ পৰা দেখাই গৈ আছো এইখিনতে আছে আপোনাৰ বন্ধাকবি আছে ইয়াতে হিচিছে নতুনকে লাই গুটি আৰু এখিনি হৈছে বিট এতে মুৰ্গী গুটি খসি অৱস্থা নোহোৱা কৰি দিছে খুব ভালকে হোৱা নাই এখিনি ইফালে আছে কবি আৰু লফা আছে শাক অলপ ডাঙৰ হ'বলৈহে পায় উঠাই খুৱাই হয় যেহেতু ঘৰৰ পাচলি খাই বহুত ভাল লাগে ইয়াতো আছে কবি এখিনি লাইখিনি গুটি হৈ গ'ল ফুল হৈ গ'ল এতিয়া আৰু এখিনি হৈছে পিয়াজৰ পাত খাই খতম এয়া পালেংও ঠিক তেনেকুৱাই এয়া নতুনকৈ ইয়াতে আছে পিয়াজ আৰু নতুনকৈ লাই গুটি হিচিছে আৰু সেইফালে মায়ে ধান বানি আছে কোনটো কবিলা মায়ে কৈছে এইটো কবিলাই বুলি কয় পাতবোৰ বগা বগা ঠাৰি হয় আপোনালোকে কি বুলি কয় জনাবচোন এইফালে আছে ফুলকবি এয়া দেখিছেনে ফুলকবি হৈছে ফুলকবি এতিয়ালৈকে এটাও খোৱা হোৱা নাই এয়া নতুনকৈ হৈছেহে আৰু এইখিনি হৈছে ধনিয়া নতুনকৈ হিচিছে আগতেও হিচিছিলে সেইখিনি খোৱাও হ'ল বেছিকৈ বেয়া কৰে মুৰ্গীৰ কাৰণে মানে একোৱে নহয় নিজৰ ঘৰত মুৰ্গী নাই কিন্তু লোকৰ মুৰ্গীখিনিয়ে আমাক বহুত মানে দিগদাৰ দি থাকে আৰু এইখিনি আছে আকৌ লাই পুলি লৰাই দিছে এইখিনি এয়া ওলকবি ইয়াতে গোটেইখিনি ওলকবিয়ে আছিলে ওলকবি এয়া হৈ গ'ল তো উঠাই খাই থকা হৈ গ'ল আৰু এয়া ওলকবি দেখিছে ওলকবিও আছে আৰু এয়া আকৌ বন্ধাকবি এয়া লাহে লাহে বান্ধিবলৈ ধৰিছে আৰু এয়া ইফালে আছে বেঙেনা এই সৰু সৰু আঙুলিৰ নিচিনা যে বেঙেনাটো এয়া বেঙেনা কেইজোপামান আছে এইফালে আছে বেঙেনা আচলতে এনেকুৱা দুজোপাতে ঢেৰ লাগিব লাগে ইমান ঢেৰ লগা নাই ইয়াতে সেয়া এসাজ দুসাজ হৈ থকাকে ঘৰৰ বুলি আৰু এইফালেও আছে বেঙেনা গছেই আছে এজোপা গোলনেমুৰ গছ নতুনকৈ ৰুইছে আৰু এইফালে আছে ধান জলকীয়াৰ গছ এইফালে আছে লাকি বেম্বো অমিতা গছ এজোপা আপোনালোকক পিছত আহি দেখাই আছো এইফালৰ পৰা এতিয়া দেখুৱাই যাম এইখিনি হৈছে গাজৰ এইজোপা লাও গাজৰখিনিও ঢেৰ নাই লগা মুৰ্গীয়ে খচিয়ে পেলায় অলপ গুটি সিঁচা লগে লগে আৰু এয়া লাই মাজে মাজে আছে এইখিনি হৈছে আলু
তালৈকে আছে। তাৰ মাজতে আছে এইখিনিতে আকৌ আছে ফুলকবি। ফুলকবিৰ গছ ইয়াতো আছে, কেইজোপামান বাঢ়িবই নোৱাৰিলে। আছে এইখিনিতে তুলসী জলকীয়া বুলি কয় চাগে, তুলসী জলকীয়া। জলকীয়া গছ 2-এজোপামান আছে পাতল পাতলকৈ ইয়াত তাত। এইখিনি হৈছে, ইয়াতে আকৌ লাও গুটি ৰুইছে, তো পুলি ওলাইছে। ইয়াতে ফ্ৰেঞ্চ বিন সিজিছিলে, বৰ ভালকৈ নহ'ল, 2-এজোপা হৈছে আৰু লাগিছে 1-2। আৰু এইফালে আছে নহৰু, এইখিনি নহৰু। এজোপা অমিতা গছ, এইফালে নাৰিকল গছ এজোপা আছে, তাৰ গুৰিতে আকৌ অমিতা গছ এজোপা আছে। আৰু এইফালে দেখুৱাম, এইখিনি হৈছে আদা, এইখিনি হৈছে তামোলৰ পুলি, আৰু এইফালে আছে হালধি, কলগছ আছে, কল লাগিয়ে আছে সেয়া। ৰাতিপুৱাৰ সময় চৰাই-চিৰিকটি মাত শুনি আছে নিশ্চয়। পাণ এডাল বগাই গৈছে। ইয়াতে তিতা কেৰেলা এজোপা আছে, ভালকৈ বগাই যাবলৈ সুবিধা পোৱা নাই কাৰণে তিতা কেৰেলা বহুত ভাল হোৱা নাই। কেতিয়াবা সৰুতে পকি যায়, কেতিয়াবা 2-এটা ডাঙৰ হ'বলৈ পায় যেনিবা। আৰু আছে ক'ৰবাত 2-এটা লাগি, এয়া কলি হৈ আছে। আৰু এইফালে অকণমানকৈ এটা ডাঙৰ হোৱা দেখিছিলোঁ, এয়া ইয়াতকৈ আৰু ডাঙৰ হ'ব। ইয়াতে আকৌ লফা শাক, ইয়াতে আকৌ ৰুইছিলে মেথি। মই মেথি গুটিখিনি একে ঠাইতে ৰুব দিছিলোঁ, কিন্তু আৰু এইখিনি ৰোৱাও দেৰি হৈ গ'ল। আচলতে গজালি কেতিয়াবাতে মেলিলে আৰু দেৰিকৈ সিঁচি দিলে, সেইটো কাৰণে বৰ ভাল নাই হোৱা মেথি শাক। য'তে ত'তে অলপ অলপকৈ দেউতাই সিঁচি দিছিলে গুটিখিনি, কিন্তু বহুত ভাল নাই হোৱা। ইয়াতে আছে আকৌ বিলাহী, বিলাহী ৰুইছে কেইজোপামান। লকডাউনৰ সময়ত হেনো বহুত চাহ দিছিলে ঘৰৰ পাচলিয়ে, আলু, বিলাহী এইখিনি ঘৰৰে খাবলৈ পাইছিলে, বহুত সুবিধা হৈছিলে তেতিয়া। সেইকাৰণে ঘৰত অকণমান হ'লেও পাচলি কৰিব লাগে, যাতে বন্ধ চন্ধ হ'লে ঘৰৰ পাচলিখিনিয়ে কামত দিয়ে। এয়া আছে ইয়াতে নাৰিকলৰ পুলি ধেৰ আছে, জবা ফুলো আছে, সেইখিনি ফুলো আছে, ফলো আছে। নাৰিকলৰ পুলি, এইজোপা কৰ্দৈ লাগি আছে 1-2। এইবোৰ চব কৰ্দৈ ডাল হয়, কদমৰ ডাল হয়। আৰু কৰ্দৈ গছডাল মানে ডালবোৰ কাটি দিছিলে মাজতে। আৰু এইজোপা লাকি বেম্বো, লাকি বেম্বোজোপা মই আপোনালোক দূৰৰ পৰা দেখুৱাইছোঁ, ইমান ধুনীয়া হৈছে আৰু ইমান ওখ হৈছে। চাওক, ৱালখনেই কিমান ওখ, দেখিছেনে? ৱালখনেই কিমান ওখ, তাতকৈ আৰু বাঢ়ি গৈছে লাকি বেম্বোজোপা। কৰ্দৈ গছৰ লগত পূৰা সমানে সমানে ফেৰ মাৰি দিছেগৈ একদম। তাৰপিছত দেখুৱাই আছোঁ, এইজোপা হৈছে অমিতা গছ। অমিতা গছজোপা মই দেখুৱাইছোঁ, চাওক এইখিনি ধান জলকীয়া লাগি আছে। অমিতা গছজোপা দেখুৱাইছোঁ, অমিতা দেখিছেনে? অমিতা লাগি আছে, কিন্তু প্ৰথমতে এই গছজোপাত 2 বছৰমান অমিতা লগাই নাছিল। তাৰপিছত দেউতাই কি কৰিলে, এই গুৰিৰ পৰা 3 ফুটমান ওপৰত এনেকুৱা কৰিলে, এনেকৈ মানে এনে বেকাকৈ এনেকৈ কাটি দিলে। কাটাৰ পিছত ইয়াতে দিছে এটা পলিথিন সোমোৱাই দিলে, কমপ্লিট কাটি দিয়া নাই, টুকুৰা কৰি দিয়ে নে গছজোপা অলপমান লাগি থকাকৈ মানে কাটি দিছিলে, ঘপিয়াই দিলে। তাৰপিছত তাতে পলিথিন বান্ধি দিলে, পলিথিন সোমাই দিলে। পলিথিন সোমোৱাৰ পিছত অলপমান মাটি দিলে, মাটি দিয়াৰ পিছত এখন কাপোৰেৰে এনেকৈ বান্ধি দিলে। চাওক, বান্ধি দিয়াৰ পিছত লাহেকৈ
অমিতা গছত লাগি গ'ল। চ' বহুতে এনেকৈ কাটি দিয়ে, কিন্তু কাটি দিয়াৰ পিছত এনেকৈ পলিথিন সোমাই দিব লাগে, অকণ মাটি দিব লাগে, তাৰপিছত কাপোৰেদি বান্ধি দিব লাগে, তেতিয়াহে ফল ধৰে। ময়ো এই ফাৰ্ষ্ট টাইমহে দেখিছোঁ, আৰু দেউতাও এই কামটো ফাৰ্ষ্ট টাইমহে কৰিছে। চ' এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ ঘৰতো এনেকৈ অমিতা নাই লগা, তেতিয়াহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আদাৰ ওচৰতে ৰুইছে কচু, এয়া দেখিছেনে কচু ৰুইছে, ডাঙৰ হোৱা নাই, ডাঙৰ হ'লে ইয়াৰ ডালবোৰ খোৱা যায়, খাবলৈও বহুত ভাল লাগে, নখজুৱায়ো। আৰু এইফালে এডাল দুডালকৈ এনেকৈ টেঙা গছ ৰুই দিয়া হৈছে। কেনেকুৱা লাগিল দেউতাই কৰা পাচলি বাগিচাখন চাই? নিশ্চয় ভাল পালে চাই, আৰু যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।